ভাইলনেছ ৱৰ্ল্ডৰ অন্য এটি ভিডিঅ'লৈকে আপোনালোক সকলোকে মই ভাইলনেছ স্বাগতম জনাইছোঁ আৰু আজি আপোনালোকক লৈ যাম মিনি সৰোজিনী বুলি খ্যাত এখন বজাৰলৈকে আৰু সেইখন হৈছে ফেঞ্চি বজাৰ। এয়া চাওক, মই ফেঞ্চি বজাৰত এণ্টাৰ কৰাৰ লগে লগে ইয়াতে ধুনীয়া ধুনীয়া ইয়েৰিংছবিলাক আমি দেখিছোঁ, যিবিলাকৰ দাম হৈছে 100 টকাৰ পৰা 150ত আপোনালোকে ঢেৰ চাৰা ইয়েৰিংছ পাই যাব। আৰু ইয়াতে ঝুমকিজবিলাক আছে, এইবিলাক ইয়েৰিংছ 50 ৰুপিজতে আপোনালোকে পাই যাব। চববিলাক 50 ৰুপিজৰ ভিতৰতে পায় আৰু বিশেষকৈ আমাৰ মহিলাসকলৰ কাৰণে বা ছোৱালীবিলাকৰ কাৰণে এইটো এটা এট্ৰেকশ্যন। আৰু মই বিশেষকৈ নিজেও ইয়েৰিংছ পিন্ধি খুবেই বেছি ভাল পাওঁ। আৰু এই ইয়েৰিংছবিলাক আপোনালোকে দেখিছে বিভিন্ন ধৰণৰ আছে, চব কিনোৱে লাগি গৈছে। অলম'ষ্ট ৰাবাৰ বেণ্ডবিলাকো আছে, চবফালে যেনি চাওঁ সেইফালে ইয়েৰিংছ। এইটো চাওক 150ৰ পৰা 200ৰ ভিতৰত এইবিলাক আহিব। আৰু বিশেষকৈ অকেজনৰ কাৰণে, বিভিন্ন ধৰণৰ অকেজনৰ কাৰণে এইবিলাক ইয়েৰিংছ ভাল লাগে। এইবিলাক সৰু সৰু টপবিলাক কলেজ গোয়িং গাৰ্লছবিলাকৰ কাৰণে খুব ভাল লাগিব। ইয়াতে লিপষ্টিকৰো ভেৰাইটিজ আছে, আপোনালোকে নিউড লিপষ্টিকৰ পৰা একদম ব্ৰাইট লিপষ্টিকলৈকে আপোনালোকে পাই যাব। আৰু ইয়াতেও 100ৰ পৰা 200 ৰুপিজৰ ভিতৰত এখন ষ্টলতো ইয়েৰিংছ আছিলে। ঝুমকিজবিলাকে বেছিকৈ ওলাইছে, বিশেষকৈ এইবাৰ ছামাৰ কালেকশ্যনৰ ভিতৰত। আৰু এনেকুৱা সৰু সৰু টপ ইয়েৰিংছবিলাকো ওলাইছে, খুব ধুনীয়া ধুনীয়া ডেইলি অফিচ ৱেৰ বা কলেজ ৱেৰৰ কাৰণে বহুত ধুনীয়া হয় এইবিলাক। ইয়াতে মই 50 ৰুপিজৰ ভিতৰতে আচলতে মোৰ পচন্দৰ ইয়েৰিংছবিলাক আছিলে। লগতে এইখিনিতে এখন জিন্সৰ ষ্টলো আছে, এইবিলাক 50 ৰুপিজৰ ভিতৰতে আছিলে। এইটো ৰিং টাইপ এটা ইয়েৰিংছ, ধুনীয়া ষ্ট'ন লগোৱা আছিলে। এইটো 50 ৰুপিজতে পাই যাব আপোনালোকে। আৰু এইখিনিতো আছিলে ৰিং টাইপ ইয়েৰিংছে আছিলে বিশেষকৈ ইয়াতে। এইবিলাক চাওক সৰু সৰু ৰিং টাইপ ইয়েৰিংছ 50 ৰুপিজে আছিলে প্ৰতিযোৰ কাণফুলিৰ দামটো। আৰু এইখিনিত সৰু সৰু যিবিলাক ৰিংছ আছে সেইবিলাক ডেইলি অফিচ ৱেৰ বা হেৰি কাৰণেও ভাল লাগে। সদায় তেনেকৈ এযোৰ ৰিংছ পিন্ধি গ'লে মই নিজেও কাণফুলিবিলাক ভাল পাওঁ, ইয়েৰিংছ পিন্ধিলে ভালেই দেখি। এইবোৰ দেখিছেই, জিন্সবোৰ খুব ধুনীয়া ধুনীয়া কালেকশ্যনত আছিলে। 300 to 450 ভিতৰত আপোনালোকে পাই যাব। বিভিন্ন ধৰণৰ কালাৰিং জিন্সবিলাকেই ইয়াতে আছিলে বিশেষকৈ, আৰু গোটেইখিনি ৱাইড লেগৰে আছিলে। ভাল লাগিছিলে জিন্সৰ কালেকশ্যনো মই কেইটামান চালোঁ। ইয়াতে টপ আছিলে 200 to 250 ভিতৰত টপো পাই যাব ডেইলি ৱেৰৰ কাৰণে। খুব ধুনীয়া কালেকশ্যন আছিলে। 200 to 250 ভিতৰত মই ভাবোঁ যে ডেইলি ৱেৰৰ কাৰণে খুব ভাল এটা ৰিজনেবল দামত পাই যাম। আৰু এনেকৈ টপৰ কালেকশ্যনৰ ভিতৰতে মই পাই গ'লোঁ মেখেলা চাদৰৰ কালেকশ্যন কিছুমানো। এইবোৰো আপোনাৰ 400 to 700ৰ ভিতৰত আপোনালোকে মেখেলা চাদৰ মিক্স পাটৰ বিশেষকৈ ছেটবোৰ আপোনালোকে পাই যাব। খুব ধুনীয়া হয়, মাহঁতক গিফ্ট কৰিবলৈও ভাল হ'ব। 400 টকাৰ ভিতৰত যদি আপোনালোকে পাই যায় তেতিয়াহ'লে ডেইলি ৱেৰ বা আপোনালোকৰ ঘৰতে পিন্ধিব পাৰিব। ছামাৰত বহুত ভাল লাগিব এইবোৰ পিন্ধি পেলাই। আৰু ইয়াতে ভেৰাইটিজ অফ আপোনালোকৰ কুৰ্তাবিলাকো বেছি আছিলে, যিবিলাকৰ দাম আছিলে 200ৰ পৰা 200 মেক্সিমামৰ কুৰ্তি আছিলে ইয়াতে। খুব ধুনীয়া ধুনীয়া, মই নিজেও দুটা কুৰ্তি লৈছিলোঁ, আপোনালোকক দেখাম বাৰু পিছত অল ভিডিঅ' এটাত কি মই ফেঞ্চি বজাৰৰ সেই মাৰ্কেটখনৰ পৰা লৈছিলোঁ। ইয়াতে চাওক, আপোনালোকে ডেইলি ৱেৰৰ কাৰণে ইয়াৰ পৰাও 200ৰ ভিতৰত পাই যাব আপোনালোকে কুৰ্তিজবিলাক। ইয়াতে কুৰ্তা কালেকশ্যনৰ লগতে আৰু এটা বস্তু আপোনালোকক দেখাব বিচাৰিছোঁ, সেইটো হৈছে উৰ্বশী চিনেমা হলৰ বেক ছাইডটো। দেখিছে, বোকাপানী গছকি আমি আহিছোঁ কেইপাতমান বস্তু ল'বলৈ। এইফালে গোটেই দোকানবিলাক যে দেখিছে এইবোৰ চব হ'লচেল হয়, আৰু ইয়াতে আপোনালোকে খুব কম খৰচতে বা খুব কম দামতে আপোনালোকে বিভিন্ন ধৰণৰ কালেকশ্যনবোৰ পাব। আৰু বেছি যদি কিনিব লগা আছে ইয়াৰ পৰাই কিনিব পাৰে। আৰু লগতে ইয়াতে দুখন হোটেলো আছে, এখন ভাত পায় ইয়াতে, আৰু এইখন যে মাষ্ট ভিজিট কৰিবই আপোনালোকে। ইয়াতে ডোচা পায়। আৰু এইটো গলি যে সকলোৰে চিনাকি, ফেঞ্চি বজাৰৰ ভিতৰত থকা এইটো এটা গলি, আৰু এইটো গলি ভিজিট নকৰিলে ফেঞ্চি বজাৰখন যেন অহাটো আধৰুৱা হৈ থাকে। ইয়াতে দেখিছে কালেকশ্যনবোৰ 300ৰ পৰা 4000 বা 5000 টকালৈকে আপোনালোকৰ কালেকশ্যনবোৰ পাই যাব। ইয়াতে বিশেষকৈ বেগ আৰু ফুটৱেৰ মাষ্ট মানে আপোনালোকৰ বাই হয়। ইয়াতে গোটেই বেগবিলাকৰ কালেকশ্যন বহুত ধুনীয়া হয়, যিখিনি মইতো ৰ'বই পৰা নাছিলোঁ। বেগবোৰ দেখি ইমান ধুনীয়া কালেকশ্যনবোৰ আহিছে। ছামাৰ কালেকশ্যন চব নতুন কালেকশ্যন। এয়া দেখিছে প্লাষ্টিকৰ হয়, এনেকুৱা ধুনীয়া কিউট টাইপ লাগিছিলে বেগটো, সেইকাৰণে ভাবিছিলোঁ যে কোনটো ল'ম, পিংক আৰু ৰেডৰ মাজত। ভাল লাগিছে দুইটাই বেগ আচলতে। আৰু ইয়াতে খুব ধুনীয়া এইবোৰ দেখিছোঁ শ্ব'পিচবোৰ, কোনোবাই যদি নতুনকৈ ঘৰ চৰ লৈছে তেতিয়াহ'লে ইয়াৰ পৰা শ্ব'পিচবোৰ ক্ৰয় কৰিব পাৰে আপোনালোকে। ধুনীয়া হয়, ইয়াতে বেডশ্বীট আছে। আৰু এইবোৰ দেখিছে ধুনীয়া ধুনীয়া ফুটৱেৰ, আপোনাৰ মেলৰ হয়, মতা মানুহৰ কাৰণে এইবোৰ মাইকী মানুহৰ ফুটৱেৰ। চব ফুটৱেৰবোৰ 200ৰ পৰা 4500লৈকেও আছে। আনকি এইযোৰ চাওক ইমান ধুনীয়া, মাত্ৰ 250 আছিলে ইয়াৰ দামটো। ধুনীয়া হয়। সেইদিনা কিবা অফাৰ এটাও চলি আছিলে বোলে, মই তেনেকৈ গম পালোঁ যে ফুটৱেৰবিলাকৰ দামবিলাকো কমি আছিলে। বিশেষ তেনেকৈ কিনা নহ'ল যদিও 250 ৰুপিজৰ এযোৰ ফ্লেট মই এযোৰ চেণ্ডেল এযোৰ কিনিলোঁ। এইবোৰ দেখিছেনে ইমান ধুনীয়া ধুনীয়া, মোৰ খুব ভাল লাগিছিলে। তাৰে ভিতৰত মই দুযোৰমান ট্ৰায়েলো কৰিলোঁ। এযোৰ চাওক ব্লেক কালাৰৰ হিলছ, কিন্তু নল'লোঁ, বহুত ওখ হয় কাৰণ মই হিল পিন্ধিব নোৱাৰোঁ। আৰু এযোৰ চাওক ইমান ধুনীয়া চিমেৰী টাইপ, এনেকুৱা এযোৰ হিল আপোনালোকে যদি বাহিৰত কিনিব যায় 1200-1300 মান দাম ক'ব, কিন্তু ইয়াতে মই 450 ভিতৰতে এযোৰ পাই গৈছিলোঁগৈ।
ধুনীয়া হয় দেখিবলৈ, তাকে পিন্ধি পেলাই এবাৰ চালোঁ নল'লেও। এযোৰ চাওক, এইবোৰ ফ্লেটছৰ ভিতৰতে আহিব, ধুনীয়া কালেকশ্যন ইয়াৰে। ফুটৱেৰ কালেকশ্যনটো খুব ধুনীয়া হয় আচলতে ইয়াৰে, আৰু বেগৰ কালেকশ্যনবোৰ। আৰু নেক্সট আমি খালোঁ ম'ম', একদম দেখিয়ে খাওঁ খাওঁ লাগি গৈছিলে। আৰু এনেকৈ আমাৰ ব্লগটো সামৰিলোঁ আজিৰ কাৰণে। আকৌ ব্লগ দিম, আপোনালোকে চাব, লাইক শ্বেয়াৰ